সাবস্ক্ৰাইব কৰক মোৰ ইউটিউব চেনেলটি আৰু লগে লগে কাষত থকা বেল আইকনটো প্ৰেছ কৰক যাতে আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনাৰ মোবাইলত সকলোতকৈ আগতীয়াকৈ সোমায়। নমস্কাৰ বন্ধুসকল, পুনৰ আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলটিলৈ। আপোনালোকে চাই আছে হিমু ক্ৰিয়েশ্যন। বন্ধুসকল, যদিহে আপোনালোক এজন ইউটিউবাৰ তেন্তে আপোনালোকৰ ইউটিউব চেনেলটোৰ বাবে এটা ইণ্ট্ৰ'ৰ প্ৰয়োজন। গতিকে সেই ইণ্ট্ৰ'টো আপোনালোকে বহুত সহজ উপায়েৰে কেনেকৈ বনাব। ইণ্ট্ৰ' বনোৱাৰ বহুত উপায় আছে, বহুত ধৰণে ইণ্ট্ৰ'বিলাক বনাব পাৰি, কিন্তু আপোনালোকে এটা সহজ উপায়েৰে কেনেকৈ ইণ্ট্ৰ'টো বনাব। যদিহে আপোনালোকে নাজানে চবতকৈ সহজ উপায়েৰে ইণ্ট্ৰ' এটা কেনেকৈ বনাব পাৰি, তেনেহ'লে আজি আপোনালোকৰ বাবে এই ভিডিঅ'টোত লৈ আহিছোঁ ইণ্ট্ৰ' কেনেকৈ বনাব পাৰি বহুত সহজ উপায়েৰে। তেনেহ'লে বন্ধুসকল, যদিহে আপোনালোকে এজন ইউটিউবাৰ বা আপোনালোকে এটা ইণ্ট্ৰ' কেনেকৈ বনাব লাগে তাক নাজানে, তেন্তে আজিৰ ভিডিঅ'টো আপোনালোকে চাওক। তেনেহ'লে বাহক বেছি দেৰি নকৰিবলৈ আজি আমাৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধুসকল, যদি আপোনালোকে এটা ইণ্ট্ৰ' বনাব বিচাৰে আপোনালোকৰ চেনেলটোৰ বাবে, গতিকে ইণ্ট্ৰ'টো বনাব হ'লে আপোনালোকে গুগল প্লে' ষ্ট'ৰত যাব। গুগল প্লে' ষ্ট'ৰত গৈ পেলাই এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব আৰু ইয়াত চাৰ্চ কৰিব আপোনালোকে লিজেণ্ড বুলি চাৰ্চ কৰিব। চাৰ্চ কৰিলে আপোনালোকে ইয়াত 2 নম্বৰতে যিটো অপশ্যন আছে লিজেণ্ড এনিমেটেড টেক্সট এণ্ড ভিডিঅ', ইয়াত ক্লিক কৰিব আৰু এইটো ডাউনলোড কৰি ল'ব। মোৰ অভিয়াছলি ডাউনলোড কৰি থোৱা আছে, সেইবাবে মই এইটো অ'পেন কৰি পেলাই কেনেকৈ ভিডিঅ'বোৰ বনাব লাগে তাক দেখাই দিছোঁ। তো এইটো এপছটো ডাউনলোড কৰাৰ পিছত আপোনালোকে অ'পেন কৰিলে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা দেখিব। ইয়াত ষ্টৰি টেলিং ইজ অল এবাউট স্মক এণ্ড মিৰৰ্ছ, ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি পেলাই আপোনালোকে ইয়াত আপোনালোকৰ নিজৰ চেনেলটোৰ নাম আদি লিখি দিব, এইখিনি কাট কৰি পেলাই। মোৰ চেনেলটো হৈছে হিমু ক্ৰিয়েশ্যন, গতিকে মই হিমু ক্ৰিয়েশ্যন লগাই দিছোঁ। তলফালে মোৰ চেনেলটোত টেকনিকেল আৰু ৰোষ্টিং ভিডিঅ' দিয়া হয়, গতিকে মই ইয়াত টেকনিকেল অৰ ৰোষ্টিং লিখি দিছোঁ। গতিকে ইয়াত এইটো কৰাৰ পিছত আপোনালোকে ইয়াত যিটো ৰাইট চিম্বল আছে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত ভিডিঅ'ৰ যিটো এইটো অপশ্যন আছে ন, ভিডিঅ'ৰ ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে দেখিছে এয়া চাওক, ইয়াত কেইবাটাও ষ্টাইলত আপোনালোকে নিজৰ ইণ্ট্ৰ'টো বনাব পাৰিব। ইয়াত বহুত কালাৰ আছে। ইয়াত এইটো ফাৰ্ষ্ট, এইটো ছেকেণ্ডটো হৈছে এনেকুৱা ধৰণৰ এনেকৈ বনাব পাৰিব। এনেকৈ 3 নম্বৰতে এইটো এটা অপশ্যন আছে, এনেকৈ বনাব পাৰিব। আৰু এইটো এটা 4 নম্বৰ, কেইবাটা বহুত অপশ্যন আছে। আপোনালোকে যিকোনো ষ্টাইলত আপোনালোকে নিজৰ ইণ্ট্ৰ'টো বনাব পাৰিব। আৰু লগতে তলফালে কালাৰ্ছো আছে, বেকগ্ৰাউণ্ড কালাৰ। এইটো ফাৰ্ষ্ট বেকগ্ৰাউণ্ড কালাৰ, ছেকেণ্ড, তাৰপিছত আপোনালোকে ইয়াত বিভিন্ন ধৰণৰ কালাৰ দিব পাৰিব। ইয়াত হিমু ক্ৰিয়েশ্যন, টেকনিকেল ৰোষ্টিং, এনেকৈ বিভিন্ন ধৰণৰ বহুত ডিজাইন আছে। আপোনালোকে ইয়াত এইপিনে চাওক, বহুত ডিজাইন আছে। আপোনালোকে এনেকৈ যিকোনো ষ্টাইলত মন যায় ইণ্ট্ৰ' আপোনালোকে বনাব পাৰিব। গতিকে আপোনালোকক মই এতিয়া ভিডিঅ' এটা ভালকৈ বনাই পেলাই কেনেকৈ ছেভ কৰিব লাগে, কি কৰিব লাগে ভালকৈ দেখাই দিছোঁ। এইটো এটা ভিডিঅ'জ বনালোঁ, বনাই পেলাই এইটো ইয়াত যিটো ছেভ বাটন আছে ন, ছেভ বাটনত ক্লিক কৰিব। ইয়াত ছেভ এজ ভিডিঅ' আছে, ছেভ এজ ভিডিঅ' কৰিব আৰু আপোনাৰ ভিডিঅ'টো ডাউনলোড হৈ যাব। ইয়াত অকণমান ডাউনলোড হওঁতে ইয়াত দেখিছে ডাউনলোড হৈ আছে। এইটো ডাউনলোড হৈ গৈছে আৰু আপোনালোকে পিছত এডিট কৰোঁতে ইয়াত এটা বেকগ্ৰাউণ্ড মিউজিক এটা লগাই দিব পাৰিব। এনেকৈ আপোনালোকে নিজৰ ইউটিউব চেনেলটোৰ কাৰণে একদম সহজ উপায়েৰে আপোনালোকে এটা ইণ্ট্ৰ' বনাব পাৰিব। তেনেহ'লে বন্ধুসকল, যদিহে আজি আপোনালোকে আমাৰ ভিডিঅ'টো চাই পেলাই ভাল পালে তেন্তে জানে নহয় আৰু কি কৰিব লাগে, লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ডণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই চেনেল এণ্ড প্ৰেছ দি বেল আইকন। তেনেহ'লে বন্ধুসকল, আৰু ধুনীয়া ভিডিঅ'সমূহ লৈ পেলাই আকৌ আহি আছোঁ আৰু আজিলৈ এৰিছোঁ। বাই। জয় আই অসম।